আমি এতিয়া নেঘেৰিটিং মন্দিৰ গৈ আছোঁ। আমি পাই লওঁগৈ, তাৰপৰা আপোনালোকক ভালকৈ ডিটেইলছ দেখুৱাম। লেটছ গ'। कितना होएगा? फुल टैंकी। अच्छा ठीक है। देरगाँव टाउन पालोহি। এতিয়া আকৌ দেৰগাঁৱৰ পৰা আকৌ এতিয়া গৈ আছোঁ আমি। বৰ্তমান নেঘেৰিটিং মন্দিৰ পালোহি। আমি নেঘেৰিটিং মন্দিৰৰ ভিতৰত সোমাই গ'লোঁ। চাই থাকক। পাহাৰীয়া জেগা, উঠি গৈ আছোঁ ওপৰত। অলৰেডি আমি আহি পালোহি। এতিয়া আমি ওপৰলৈ উঠি যাম। পুৰা মানে বুঢ়ীহে নেকি, কিবা এটা ভৰাই থৈছে এই মুখৰ তলত। বুঢ়া বান্দৰ। টোপনি খতি তেওঁলোকৰ টোপনিয়াই আছে। এই কি বান্দৰ এইটো? বুঢ়ী মাইকী বান্দৰ। বুঢ়ী বান্দৰ। অ'কে বাবা, গৈ থাক তহঁতি। ইয়াৰ টোপনি খতি। এইকেইজনক যাওঁতে কিবা এটা খুৱাই থৈ যাব লাগিব। হ'ব বাবা, হ'ব। এইবিলাক বান্দৰ। ওপৰলৈ আমি উঠি গৈ আছোঁ। ধুনীয়া লাগিছে বান্দৰকেইটা দেই। বান্দৰ শুই আছে, অলপ টোপনি খতি। এইটো টোপনি চাই আছে।
গছজোপা বহুত পুৰণি গছ। কিমান পুৰণি ঠিক নাই, বহুত পুৰণি। কিমান ধুনীয়া লাগিছে গছজোপা। কঁঠাল গছ, বহুত পুৰণি গছ। কিমান ধুনীয়াকৈ হৈ আছে। এইজন ভকত, এইজন ঠেং মেলি শুই আছে। এইজন টোপনি খতি কালি ৰাতি বোলে ক'ৰবাত ফাংচন চাবলৈ গৈছিলে, আজি টোপনি খতি, গোটেই ৰাতিটো হোৱা নাই। হনুমানৰ বংশৰ হনুমান কিমান আৰাম কৰি আছে বান্দৰটোৱে, আৰামেই আৰাম। এইটো মন্দিৰ পিছফালৰটো আমি দেখাইছোঁ, চব বহুত পুৰণি মন্দিৰ, 300 বছৰ আগৰ।
বান্দৰকো কল খোৱালোঁ। এতিয়া আমি গৈ থাকোঁ আৰু